मेरी नानी बचपन में अक्सर मुझे ये कहानी सुनाया करती थी। एक था राजा, एक थी रानी, दोनों मर गए, खत्म कहानी। पर ऐसी कहानियां किसी को अच्छी नहीं लगती। मेरा नाम किजी बासु है। क्यों है मत पूछो। मुझे कैंसर है। तुम्हारा नाम किस ने रखा? किसी? It's किजी। मेरा नाम इमैनुअल राजकुमार जूनियर है। कुछ साल पहले मुझे ऑस्टियोसार्कोमा छू के निकल गया। But I'm a fighter. तुम सेफ नहीं लगते, सीरियल किलर टाइप के लगते हो। मैं सीरियल किलर, तुम सीरियल किलर, क्या जोड़ी है? सरी? सरी का मतलब ओके। हद से सरी हमारा वर्ड है। पर कैंसर को हंसी और खुशी से प्रॉब्लम है। एक था राजा, एक थी रानी, दोनों मर गए, खत्म कहानी। पर ये कहानी अधूरी है। इसे पूरा वो राजा और रानी करते हैं। रानी, मुझे पेरिस जाना है। तुम मेरे हार्ट के लिए जरूरी। It beats faster every time you come closer. It's not fair to him, बाबू। मेरी प्रॉब्लम है, उसे सफर करने की जरूरत नहीं है। तुम्हारा इस तरह से इग्नोर करना। पर ये कहानी अधूरी है। इसे पूरा वो राजा और रानी करते हैं। हेलो फ्रेंड्स, বৰ্তমান সময়ত বলিউডৰ সকলোতকৈ চৰ্চিত চিনেমাখনেই হ'ল দিল বেচাৰা। এই চিনেমাখনে ইতিমধ্যে তেখেতৰ অনুৰাগীসকলৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। এই চিনেমাখন চৰ্চিত হোৱাৰ কাৰণো আছে, কাৰণ বলিউডৰ ওৱান অফ দ্য মষ্ট টেলেণ্টেড এক্টৰ হাৰ্ট থ্ৰব সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ আগে সমাপ্ত হোৱা এইখনেই শেষ চিনেমা। গতিকে তেখেতৰ অনুৰাগীসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল এই চিনেমাখন মুক্তি পোৱালৈ। 1 ঘণ্টা 40 মিনিটৰ এই চিনেমাখন ডাইৰেকশ্যন কৰিছে বলিউডৰ কাষ্টিং ডাইৰেক্টৰ সুভাষ চাবৰা। এজন ফুল ফ্লেজেড ডাইৰেক্টৰ হিচাপে তেখেতৰ এইখন প্ৰথম ছবি। দিল বেচাৰা এই চিনেমাখন প্ৰডিউচ কৰিছে ফক্স ষ্টাৰ ষ্টুডিঅ'ই। ফিল্মখনৰ কাহিনীটো লোৱা হৈছে জন গ্ৰীণ নামৰ আমেৰিকাৰ লেখকজনৰ এখন বেষ্ট চেলিং নভেল দ্য ফল্ট ইন আৱাৰ ষ্টাৰ্ছ। সেই বেষ্ট চেলিং নভেলখনৰ কাহিনীৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে হলিউডত সেই একে নামেৰে এখন ছবি নিৰ্মিত হৈছিলে, যিখন মুক্তি পাইছিলে 2014 চনত, আৰু যিখন ডাইৰেকশ্যন কৰিছিলে জৰ্জ বুনে, আৰু যথেষ্ট কেইটা এৱাৰ্ড পাবলৈ সক্ষম হৈছিল সেই চিনেমাখন। দ্য ফল্ট ইন আৱাৰ ষ্টাৰ্ছ নভেলখনৰ কাহিনীৰ ভিত্তিতে আৰু হলিউডৰ দ্য ফল্ট ইন আৱাৰ ষ্টাৰ্ছ চিনেমাখন অনুকৰণ কৰিয়ে কাষ্টিং ডাইৰেক্টৰ সুভাষ চাবৰাই নিৰ্মাণ কৰিলে দিল বেচাৰা। অৱশ্যে তেওঁ ভাৰতীয় দৰ্শকসকলক লক্ষ্য কৰি যথেষ্টখিনি সাল সলনি ঘটাইছে দিল বেচাৰা চিনেমাখন। চিনেমাখনত সুশান্ত সিং ৰাজপুতৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে নিউ কামাৰ এক্ট্ৰেছ সঞ্জনা চাংগীয়ে। মুখ্য চৰিত্ৰত অভিনয় কৰা সঞ্জনা চাংগীৰ এইখন প্ৰথম চিনেমা। সুশান্ত সিং আৰু সঞ্জনা চাংগী দুয়োগৰাকীয়ে সুন্দৰ অভিনয় কৰিছে। এই দুয়োগৰাকীৰ অভিনয় চাই দৰ্শকসকল আৱেগিক হৈ পৰাটো নিশ্চিত। বিশেষকৈ সুশান্ত সিঙৰ অভিনয় আৰু তেওঁৰ সেই মৰম লগা শাৰীটোৱে অন্তৰ চুই যায়। চিনেমাখনৰ আন এটা বিশেষ আকৰ্ষণ হ'ল এ.আৰ. ৰহমানৰ মিউজিক। খুবেই সুন্দৰ মিউজিক দিছে এ.আৰ. ৰহমানে। প্ৰতিটো গানেই যেন দৰ্শকৰ অন্তৰ চুই যায়। চিনেমাখনত এটি সৰু ভূমিকাত
বলিষ্ঠ অভিনয় কৰিছে সৈফ আলী খান আৰু লগতে আপোনালোকে দেখা পাব বেংগলী এক্ট্ৰেছ স্বাস্তিকা মুখাৰ্জীৰ বলিষ্ঠ অভিনয় এইখিনিতে ফিল্মখনৰ কিছু দুৰ্বল দিশ মই উল্লেখ কৰিম ফিল্ম ডাইৰেকশ্যন স্ক্ৰিপ্ট ৰাইটিং আৰু ফিল্ম এডিটিঙত কিছু খামখেয়ালি পোৱা গৈছে আচলতে মূল হলিউডৰ চিনেমা দ্য ফল্ট ইন আৱাৰ ষ্টাৰ্ছখন 2 ঘণ্টাৰ চিনেমা আছিল দিল বেচেৰা 1 ঘণ্টা 40 মিনিটত শেষ কৰা হৈছে আৰু লগতে সম্পূৰ্ণ ভাৰতৰ দৰ্শকক মনত থাকি লিখা হৈছে গতিকে মূল চিনেমাখনত যথেষ্টখিনি সাল সলনি ঘটাইছে আৰু কিছু খামখেয়ালি দেখা গৈছে গতিকে কিছু অংশত ষ্টৰিটো বুজাত অসুবিধা হয় লগতে সাউণ্ড প্ৰডাকশ্যন কিছু ব্যাঘাত হৈছে সুশান্ত সিঙৰ ডায়লগসমূহ কিছু অংশত বুজাত কিছু অসুবিধা হয় কিন্তু সদৌ শেষত মই এয়াই ক'ম যে এখন সুন্দৰ চিনেমা চাব লগা চিনেমা আৰু এই চিনেমাখনৰ যোগেদি যেন আমি সুশান্ত সিং ৰাজপুতৰ প্ৰতি শেষ শ্ৰদ্ধা যাচিলোঁ ধন্যবাদ দিল বেচেৰা চিনেমাখন চাবলৈ মই লিংকটো দি দিছোঁ আৰু সেই লিংকটোত ক্লিক কৰিয়ে এই সুন্দৰ চিনেমাখন আপুনি মোবাইল লেপটপ অথবা স্মাৰ্ট টিভিত উপভোগ কৰিব পাৰিব Please subscribe the channel Binodon Nagari.